আচ্ছা দাদা, আপুনি প্ৰথমতে কওকচোন, আজি যে সাংবাদিকসকলক মাতি পঠিয়ালে আমাক কিহৰ কাৰণে, কি উদ্দেশ্যে মাতি পঠিয়ালে, আপুনি অকণমান ক'ব নেকি? নমস্কাৰ। কি ক'ম আৰু, আমাৰ নন্দিনী যে তিনিবাৰ মান এতিয়ালৈকে গাখীৰ চুকৈ নিলে। নন্দিনীৰ এইটোৱে প্ৰথম সন্তান নে আগতেও আছে? এইটো 4 নম্বৰ সন্তানটো। এই বিষয়ে আপুনি পুলিচক জনোৱা নাই নেকি? জনাইছোঁ, আগতেও দুবাৰমান পুলিচক জনাইছোঁ, কিন্তু চোৰ হাত দীঘল চোৰ হয়। পুলিচে এতিয়ালৈকে একশ্যনে ল'ব পৰা নাই। দাদা, হাত দীঘল চোৰ এই যাওঁটো সমান নে 40 ফুটমান হ'ব? ইমান হাত দীঘল চোৰ মই আজিলৈকে দেখা নাই, বিদ্যা দেখা নাই। এই চুপ জহনি যোৱা, ইমান দুখৰ সময়ত ভালো কথা ক'ব আহিছোঁ, যা ইয়াৰ পৰা। পইচা যিমান লাগে মই দিম, আপোনালোকে নিউজটো ভাইৰেল কৰি দিয়ক। আমি আছোঁ নহয়, আমি মানে স্পেচিয়েলি মই হালধীয়া সাংবাদিক নহয় কিন্তু দেই, মই একদম বহুত ওপৰৰ মাল হয়। আপোনাৰ নিউজ ফালি ফালি বজাম কৈছোঁ নহয়, বজামেই বজাম। পিছে মোৰ আজিকালি সাংবাদিকৰ ওপৰত খং উঠে, সঁচা ঘটনা মোক প্ৰকাশ নকৰে, চব বিক্ৰী হৈ যায়। একো নাই দাদা, আপুনি একদম নেকানিব, নিশ্চিন্ত থাকক। আপোনাৰ ফোন পে' নম্বৰ দিয়ক, এতিয়া কিমান টকালৈ মই ট্ৰান্সফাৰ কৰিছোঁ। অলপ চুপ থাকক, লাহে লাহে কওক, সেইবোৰ পাছত হ'ব, ৰেকৰ্ড হৈ আছে ন চব। হ'ব দিয়ক। পিছে হেৰি, চুৰটো কোন হয় আপুনি দেখি পালে নেকি? এনেই অকণমান চিনিব পাৰিলে নেকি চেহেৰাটো চাই? সেইটো পপিয়া মেন নে চপিয়া মেন, সেনেকুৱা কিবা নাম এটা আছিলে তাৰ। পাৰিলে আপোনালোকে চুৰটো ধৰি আনি দিয়ক। কালি তাক ইমান খেলালোঁ, জহনি যোৱাটো সি জংঘলৰ মাজত সোমাই দিলে। কোনখন হাবিত সোমাইছে মই চব মোৰ মোবাইলত ৰেকৰ্ড কৰি থৈছোঁ চব মই। আপুনি দেখাওকচোন, ভিডিঅ' দেখাওক, কি ৰেকৰ্ড কৰিছিলে যে দেখাওক। এইটো চাওক, আপুনি ভিডিঅ' চাই ল'ব। দেখিছে কুকুৰৰ পুতেটো ইমান হওক পালে পিটিকি পেলাম তাক। আচ্ছা দাদা, এই নন্দিনী ভাষ্য ল'ব পাৰিম নেকি অকণমান? নন্দিনীয়ে যে এতিয়া কথা ক'ব পৰা অৱস্থাত একেবাৰে নাই। ঘটনাটো হোৱাৰ পাছত তাই অকল মোকে চিঞৰি থাকে, বাবা বাবা বুলি মৰমতে কিমান চিঞৰি থাকে তাই। বাৰু একো নাই, ভাষ্য নহ'লেও হ'ব, একো নাই, কিন্তু ফুটেজ এটা অকণমান দূৰৰ পৰা ল'ম, সেইটো পাৰিম নহয়? আহক আহক, মোৰ লগতে আহক। আহক আহক, এইফালে চওক। भाई मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं, ये हम यहाँ पे क्या करने आए हैं?